নমস্কাৰ জি প্লাছ অসমৰ ষ্টুডিঅ'ত মই কাৰিং দিনটোৰ প্ৰধান বাতৰিসমূহ হৈছে শুক্ৰবাৰে নিশা দৰঙৰ থেকেৰাবাৰীত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় মুনীন্দ্ৰ ডেকা নামৰ এজন লোকৰ ঘৰত ফুলজাৰিৰ পৰা জুইৰ সূত্ৰপাত হৈ এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা এই সন্দৰ্ভত লোকসভাৰ সাংসদ পল্লৱ লোচন দাসে সংবাদ মাধ্যমৰ আগত এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে তেওঁ কয় যে ৰাজ্যত পথসমূহ ভাল হোৱাৰ কাৰণেই ক্ৰমাৎ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে আগতে যেতিয়া পথসমূহ বেয়া আছিল তেতিয়া লোকসকলে নিজেই লাহে লাহে গাড়ী চলাইছিল কিন্তু বৰ্তমান পথসমূহ ভাল হোৱাৰ কাৰণে দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে মেঘালয় ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা জাৰি এতিয়া পৰা যিসকল ভ্ৰমণকাৰীয়ে মেঘালয় ভ্ৰমণ কৰিব তেওঁলোকে যোৱাৰ পূৰ্বেই নাম পঞ্জীয়ন কৰিব লাগিব যিসকল ভ্ৰমণকাৰীয়ে মেঘালয়ত 24 ঘণ্টাৰো অধিক সময় থাকিব বিচাৰে তেওঁলোকে মেঘালয় যোৱাৰ পূৰ্বে তেওঁলোকৰ নামসমূহ অনলাইন যোগে পঞ্জীয়ন কৰিব লাগিব যোৱা শুকুৰবাৰে 1 নৱেম্বৰ তাৰিখে মেঘালয় ৰাজ্য চৰকাৰে এই নিৰ্দেশনা জাৰি কৰে এজন ছাত্ৰৰ চমকপ্ৰদ উদ্ভাৱন ইঞ্জিনযুক্ত চাইকেল নিৰ্মাণ কৰিলে মাজুলীৰ গুণীন্দ্ৰ কৃষ্ণ মহন্তই 1 লিটাৰ পেট্ৰলত 26 কিলোমিটাৰ চলে এই বিশেষ চাইকেলখন এই চাইকেলখনেৰে ডিব্ৰুগড়ৰ পৰা মাজুলীৰ ঘৰলৈও অহা যোৱা কৰিছে ছাত্ৰজনে এইবাৰ মহানগৰত সেনাৰ পোছাকত ডকাইতৰ দল আজি মহানগৰস্থিত উজান বজাৰত এগৰাকী বৃদ্ধক শীতল পানীয়ত নিচাযুক্ত দ্ৰব্য মিহলাই খুৱাই এজাক ডকাইতৰ দলে 20,000 টকা লুটি লৈ যায় সম্প্ৰতি বৃদ্ধজনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আজিৰ বুলেটিন ইমানতে সামৰণি মাৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ নিজৰ ভাষাত আপোনালোকৰ বাতৰিসমূহ পাই থাকিবলৈ টুইটাৰ ফেচবুক আৰু ইউটিউবত ফ'ল' কৰক জি প্লাছ অসম